सासे फाग्ला मानसियासो ओंथि गैयै रावखौ बाहायो बुंदों बिटिआरनि एमसिएलए माधव सेट्रि बिथाङा। बिटिआरनि 2021-22 इं मायथाइनि एसओबिटि फान्डनि जोहै दिनै चिरां जिल्लानि सिङाव थानाय 1 नं गिर्जनगाव गुदि फरायसालियाव थाखो खथा बानायनायजों लोगोसे लेट्रिन न' आरो एडमिनिस्ट्रेटिभ खथा बानायनो फाउन्डेसन स्टोन गायसननाय जायो। बे हाबाफारियावनो बाहागो लाहैयो बिटिआरनि एमसिएलए माधव सेट्रि बिथांजों लोगोसे चिरां जिल्लानिनो 3 नं सिडली बियाबनि एमएलए जयन्त बसुमतारी बिथाङा। एसओपिडि फान्डनिफ्राय गिर्जनगाव गुदि फरायसालिनि न' खथाफोरखौ गोदानै लुफुंनो 20 लाख रां बिटिआर सोरखारा होदों। एटुतो बिराद माने कब लागिले আজি रबिराम नार्जारी देवर निचिना एजन रेसपन्सिबल एजन व्यक्तिये तेखेते एजन साधारण व्यक्ति নহয় एजन विधायक और आमार एरियार एजन एटा समयर जातीय संगठन एजन आफसुर निचिना जातीय संगठन तेखेते सभापति पदটো अलंकृत কৰি আহা মানুহ तो तेखेतर निचिना व्यक्तिर পৰা এই ধৰণৰ মন্তব্যটো আহাটো এই ধৰণৰ শব্দবিলাকটো মুখৰ পৰা ওলোৱাটো এটো কেতিয়াও মানে ৰাইজে গ্ৰহণ কৰি নলয়। তা আমি ধিক্কাৰ দিছোঁ। তেখেতৰ যি মন্তব্যটো তেখেতে নিশ্চয় মানে ভাল মগজু থকা সময়ত এটো কোৱা নাই। এই ধৰণৰ শব্দবিলাক তুলুঙ্গা মন্তব্যবিলাক এজন ক'ব লাগিলে আজিৰ সময়ত পাগল ব্যক্তিয়ে এটো ব্যৱহাৰ কৰে। তো মই এই শব্দটো তেখেতৰ ওপৰত ব্যৱহাৰ কৰিব বিচৰা নাই। কিন্তু আজি মই নিজকে এটা মানে এটা এনেকৈ অপমান হৈছোঁ বুলি মই এটো ব্যক্ত কৰিব পৰা নাই। কিন্তু তেখেতে নিজকে যি শব্দটো ব্যৱহাৰ কৰিছে তাৰ পৰা তেখেতে নিজকে মানে এটা ৰাইজৰ মাজত নিজক অলপ মানে নিজৰ স্থানটো নমাইছে বুলি মই ক'বলৈ বিচাৰোঁ। আৰু তেখেতে কাক ক'ব বিচাৰিছে চৰকাৰক হিজৰাৰ চৰকাৰ বুলি তেখেতে কৈছে। তে আজিৰ সময়ত তেখেতসকলে আমাৰ দলীয় এলায়েন্সত তেখেতসকল নাছিল। বৰ্তমান অসম চৰকাৰ বিজেপি এজিপি আৰু ইউপিপিএল লৈ গঠন আছে আৰু আমাৰ বিটিসি কাউন্সিলটো আমাৰ বিজেপি ইউপিপিএল আৰু জিএসপিক লৈ তাতে আমাৰ কাউন্সিলটো চলি আছে। আমাৰ দলীয় কোনো তেনে এলায়েন্সত তেখেতসকল নাই। কিন্তু সৌহিদিনা মুখ্যমন্ত্ৰী মহোদয়ৰ মানে কৃপাত মুখ্যমন্ত্ৰী মহোদয়ৰ মানে তেখেতসকলৰ ওপৰত এটা আশীৰ্বাদ থকাত সিদিনাখন এছেম্বলি তেখেতসকলৰ 3জন বিধায়ক তেখেত নিজে ৰবিৰাম নাৰ্জাৰী ডাঙৰীয়াই তাতে নেতৃত্ব লৈ এছেম্বলি তেখেতসকলে তাতে মানে একেলগে হওঁ বুলি একেলগে কাম কৰি যাম বুলি তেখেতসকলে আমাৰ চৰকাৰৰ লগত থাকিছে। আজি থকাৰ পিছতো তেখেতে যদি এই চৰকাৰত থাকি এই চৰকাৰক তেখেতে যদি হিজৰাৰ চৰকাৰ বুলি ক'বলৈ ওলায় তেনেহ'লে আমি তেখেতক কি ক'ম এইটো ভাবিব লাগিব। তেখেত এজন মানে ৰাইজৰ এজন নেতা হয় নে নহয় বা কি ধৰণৰ নেতা হয় এইটো সময়ত ৰাইজে গম পাব। তো আমি আজি এইটোই ক'ব বিচাৰিছোঁ আমি ধিক্কাৰ দিছোঁ এই শব্দক আৰু এই শব্দটো তেখেতে উঠাই ল'ব লাগিব। চৰকাৰক হিজৰা বুলি কোৱাত তেখেতেও এই চৰকাৰত এতিয়া সোমাইছে অসম চৰকাৰৰ লগত তেখেত সোমাইছে। অসম চৰকাৰক হিজৰা কৈছে বিজেপিক হিজৰা কৈছে নেকি? আজি যদি এইটো কয় তেনেহ'লে বিজেপিৰ দেশৰ প্ৰধানমন্ত্ৰীৰ ওপৰত এই কথাটো আহি পৰে। এই বিজেপি চৰকাৰটো আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত চলা এই বিজেপিৰ দল আৰু সেই বিজেপিৰ চৰকাৰটো কেন্দ্ৰতো আছে ষ্টেটতো আছে আৰু কাউন্সিলতো আছে। তো এই কাউন্সিলতো আমাৰ ইউপিপিএল বিজেপি জিএসপি হিচাপে যদি চৰকাৰ আছে অসমতো যদি আমি এজিপি ইউপিপিএল আৰু বিজেপি হিচাপে যদি চৰকাৰ আছে তেতিয়াহ'লে এই চৰকাৰক একেবাৰে হিজৰা চৰকাৰ বুলি কোৱাটো এইটো কিমান দূৰ মানে ৰাইজে গ্ৰহণ কৰিব এইটো আমি তেখেতক সময়ত আমি ইয়াৰ উত্তৰটো দিম। আৰু তেখেতে যিবিলাক কথা কৈছে কামটো কৰা নাই। তেখেতে যি দলত তেখেতে আজিৰ সময়ত যি দলত তেখেতে আজি যি দলৰ হয় তেখেতে বিদায় গৈছে আগতো ষ্টাৰ্টিঙৰ পৰাই যেতিয়া বিটিসি হৈছিল বিটিসি হোৱাৰ পিছত তেখেতে বিৰোধীৰ ভূমিকাটো পালন কৰি আহিছিল। তেখেতৰ নেতৃত্বতে আমি বহুতে কাম কৰি গৈছোঁ বিৰোধীৰ ভূমিকাত। কিন্তু তেখেতে আজি এই দলত থাকি এই বিধায়ক হৈ আজি সেইবিলাক মন্তব্যটো মানে প্ৰেৰণ কৰাত এইটো গ্ৰহণযোগ্য নহয়। আৰু আজি আমি আপোনালোকৰ জৰিয়ে মিডিয়াৰ জৰিয়ে এইটো ক'ব বিচাৰিছোঁ যদি তেখেতে কাম কৰা নাই যদি বুলি কয় তেনেহ'লে 17 বছৰত বিপিএফ চৰকাৰে কি কাম কৰিছে এটা আমাক দেখিবলৈ মানে উদাহৰণ হিচাপে এটা দিয়ক। আজি য'ত ইয়াত আমি উপস্থিত হৈছোঁ আজি এটা স্কুল এইটো পঢ়াশালী এই পঢ়াশালীত আজি 20 বছৰ ধৰি 17 বছৰ ধৰি যি শাসনত থকা এই দলে তেখেতসকলৰ দলে এটা 1 লাখ টাকাও ইয়াতে দিছে নেকি? আজি চাওকচোন। নহ'লে এই স্কুলৰ বিল্ডিংটো এনেকৈ হয় নেকি? আজি আমি চৰকাৰ অহাৰ লগে লগে ইয়াত এটা নতুনকৈ স্কুলৰ এই অৱস্থাটো দেখি নতুনকৈ ইয়াত আমাৰ ফাণ্ডৰ পৰা আমি এটা 20 লাখ টকাৰ অনুদান দি যাতে শিক্ষাৰ ক্ষেত্ৰত যাতে ৰাইজে বা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ অসুবিধা নহয় ছাত্ৰ ছাত্ৰীসকলে যাতে সুবিধা পায় শিক্ষাদান লোৱাৰ ক্ষেত্ৰত ইয়াৰ কাৰণে আমি এইবিলাক কাম কৰি আছোঁ। তো নিশ্চয় ৰাইজে আজি আমি আমাৰ এই গিৰ্জনগাঁও এলপি স্কুলটো আজি আমি বিল্ডিং এটা বনাবলৈ আমাৰ বিটিসি
চৰকাৰৰ ফালৰ পৰা SOPD ফাণ্ডৰ পৰা 20 লাখ টকা ধাৰ্য কৰা হৈছে। তো আজি আমাৰ এই গিৰ্জন গাঁও ৰাইজে তথা গিৰ্জন গাঁও স্কুল সমিতিৰ পৰা এই বিল্ডিংটো বনাবৰ কাৰণে যে আধাৰশিলা ইয়াত কৰিবলৈ মোক বিশেষকৈ তেখেতসকলে নিমন্ত্ৰণ জনাইছিল। তো মই আজি ইয়াত উপস্থিত হৈ এই আধাৰশিলাটো আৰু আমাৰ বিশেষকৈ আজি এই প্ৰগ্ৰামত আমাৰ চিৰলি বিধানসভাৰ বিধায়ক তেখেত জয়ন্ত বসুমতাৰী ডাঙৰীয়া উপস্থিত আছিল। আমাৰ দলৰ কৰ্মকৰ্তাসকলে ইয়াত উপস্থিত আছিল। তো আজি আমাৰ BTC কাউন্সিলে এনেকৈ বহুত বছৰ ধৰি যিবিলাক স্কুলবিলাক মানে বিল্ডিং হোৱা নাই, মই স্কুলবিলাকৰ একেবাৰে যে আজি মই ইয়াত আহি দেখিছোঁ, আপোনালোকে নিশ্চয় আপোনাৰ মিডিয়াৰ পৰাও ইয়াত অলপ আপোনালোকে চাই আছে যি ধৰণৰ অৱস্থা স্কুলৰ। এই ধৰণৰ কোনো মানে ল'ৰা ছোৱালী বাৰিষা দিনত মানে শিক্ষাদান কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষকসকলৰ যি ধৰণৰ অসুবিধা হ'ব, ইয়াত এই বিল্ডিংটো যি আছে এই বিল্ডিংটোৰ পৰা স্পষ্টকৈ এটা আমি মানে দেখিছোঁ যে ইমান দিন ধৰি আমাৰ শিক্ষকসকলে বা আমাৰ ল'ৰা ছোৱালীসকলে কেনেকৈ শিক্ষাদান কৰিছিল ইয়াত বাৰিষা সময়ত তেওঁলোকে নিশ্চয় বহুত মানে অসুবিধা পাইছিল। তো এইবাৰ আমাৰ ইয়াৰ ৰাইজে তথা আমাৰ এই এৰিয়াৰ ইণ্টেলেকচুৱেলসকলে মানে স্কুল এটা বিল্ডিংটো লাগিব বুলি আমাৰ চৰকাৰক আবেদন কৰাত আমাৰ চৰকাৰৰ ফালৰ পৰা 20 লাখ টকাটো আমি ইয়াত ধাৰ্য দিছোঁ। আৰু নিশ্চয় মই ভাবোঁ এই বিল্ডিংটো অতি সোনকালে যিজন মানে ঠিকাদাৰে ইয়াত কাম কৰিব অতি সোনকালে বাৰিষা অহাৰ আগতে এই বিল্ডিংটো বনাই দিব আৰু অহা বাৰিষাত যাতে আমাৰ কণ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাদান লোৱাৰ ক্ষেত্ৰত বা শিক্ষকসকলে শিক্ষাদান কৰাৰ ক্ষেত্ৰত তেনেকুৱা কোনো অসুবিধা নাপায়। আৰু চৰকাৰৰ ফালৰ পৰা এইটো মাথোন নহয়, আমাৰ BTRৰ চিফ ডাঙৰীয়াই শিক্ষাৰ ক্ষেত্ৰত বিশেষকৈ বহুত মানে গুৰুত্ব দিছে। যিটো মানে আজি যোৱা 17 বছৰ যি দলৰ শাসন আছিল, এই দলৰ শাসনৰ সময়ত শিক্ষাৰ ক্ষেত্ৰত তেখেতসকলে কি গুৰুত্ব দিছে বুলি আমি যদি ক'বলৈ যাওঁ, আপোনালোকে আজিৰ এই বৰ্তমান যি ধৰণৰ এই স্কুলৰ যি অৱস্থা আছে, বিল্ডিং আছে, ইয়াৰ পৰা আপোনালোকে অনুমান কৰিব পাৰে। আজিৰ 17 বছৰৰ শাসনত এখেতসকলে অলপ হ'লেও এটা যে স্কুল ঘৰটো নিৰ্মাণ কৰিব লাগে এই কথাটো তেখেতসকলে কোনো চিন্তা নাই। মাত্ৰ ঠিকাদাৰ ৰাজনীতি কৰি ঠিকাদাৰক লৈ য'ত অলপ বেনিফিট হ'ব, য'ত লাভ হ'ব তাতে কামবিলাক পইচাবিলাক তেখেতসকলে খটাইছে। তা আমাৰ চৰকাৰে বিশেষকৈ এইটো কৰা নাই। সমাজৰ কাৰণে, ৰাইজৰ কাৰণে তথা সৰ্বাংগীন BTR ডেভেলপ কৰিবৰ কাৰণে শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আমি সকলোতকৈ বিশেষকৈ গুৰুত্ব দিব লাগে বুলি আমাৰ ছাৰে BTR চিফ ছাৰে এইবিলাক কথাটো লৈ আগুৱাই আছে। তো এইটোৰ এটা প্ৰমাণ আজিৰ এই 17 বছৰত ইয়াত এটা বিল্ডিঙো হোৱা নাই, কিন্তু BTR কাউন্সিল হোৱাৰ 1 বছৰত ভিতৰতে প্ৰথম SOPD ফাণ্ডৰ পৰাই আমি ইয়াত মানে বিল্ডিং এটা দিছোঁ। এনেকৈ বহুত স্কুলবিলাক দিয়া হৈছে, কিন্তু গিৰ্জন গাঁৱত আমি আজি ইয়াত মানে এটা আধাৰশিলা কৰিছোঁ। আৰু মই ভাবোঁ নিশ্চয় এই বিল্ডিং হোৱাৰ পিছত ইয়াৰ মানে শিক্ষাৰ্থীসকলে ইয়াত লাভান্বিত হ'ব। কিন্তু ইয়াত দেখা পাইছোঁ নাম্বাৰ 2 গিৰ্জন গাঁৱত 2014 যিখিনি হ'ব লাগিছিল কিন্তু হোৱা নাই, পিছপৰি থাকিব লগা হ'ল, মানে প্ৰব্লেম হ'বলৈ গৈ আছিল। এনেকুৱা বহুত স্কুল আছে, কেনেকুৱা প্ৰচেছ চলি আছে? নহয়, এইটোতো স্কুলৰ ক্ষেত্ৰত মই অলপ আগত কৈছোঁৱেই, মানে বহুত স্কুলবিলাক আছে, আমিও চাইছোঁ, নচোৱা নহয়, আমি চাই আছোঁ। কিন্তু কথাটো কি হ'ল, চৰকাৰৰ ফাণ্ডটোতো কম। আমি বিচাৰোঁ আমাৰ 11,000 মানে এতিয়া আমাক মানে স্কুল বিল্ডিং লাগে BTRত 11,000 বিল্ডিংছ। তো 11,000 বিল্ডিংছটো আমি একেৰাহে মানে বনাই দিয়াটো ইমান সম্ভৱ নহ'ব। আমাৰ BTR চিফ ডাঙৰীয়াই বিশেষকৈ কেন্দ্ৰীয় চৰকাৰক তথা অসম চৰকাৰক বাৰ তেখেতে ৰিকুৱেষ্ট কৰি আছে আৰু নিজৰ যিবিলাক প্ৰজেক্টবিলাক তেখেতসকলক ছাবমিট কৰি আছে। নিশ্চয় ভাৰত চৰকাৰ আৰু অসম চৰকাৰে ইয়াত অলপ আমাক সহায় কৰিব। যেতিয়া ভালধৰণে সহায় কৰিব, নিশ্চয় মানে আমাৰ দিনতে আমি বেছি সময়টো ল'ব নোৱাৰিম, 1-2 বছৰ ভিতৰতে স্কুলৰ যি বিল্ডিঙৰ যি সমস্যাবিলাকটো এইটো প্ৰায় সমাধান হৈ যাব। जिखिजाया आङो दिनैहाय जोबोद गोजोननाय मोनदों। मानो गोजोननाय मोनबा जोङो बे जोंनि LP स्कुलखौ आजिलाय बुंनो थाङोबा 30 बोसोरसोनि गेजेराव जानानै थांबाय, खिन्थु जोंनाव फरायनायनि खुनु सुबिदा गैयामोन, सरकारनिफ्राय जेबो सुबिदा मोनाखैमोन। खिन्थु दिनै BTR जानानै जोङो स्कुलखौबो जोङो गोदान सेंसन मोननाय जाहैबाय आरो बिनिनो न'बो जोङो दिनैहाय फाउन्डेसन खालामनाय जाबाय। दा बेहाय MCLA बिथांमोनहाबो दिनै आलासि महरै नुजाफैदों, MLAबो दङ। आं बेहाय बिराद गोजोननाय मोनदों आरोखि, जोंनावदि बिदि थैहाबनायखौ जोङो एसेबाबो गोथां महराव लाबोनो हानानै, बेखिनियानोसै आरो। फैगौ समाव फरायनाय खेत्रआव माबायदि लाब जागोन? फरायनाय खेत्रआवथ' माने जे
रेभिनिउ हिसाबै बा गामि हिसाबै जोंहा फरायनाया खाथियाव मोनोबा गामियाव मोनोबा माने गथ'फ्राबो जोबोद सुबिदा जायो थांलाय फैलाय माने एसे खाथियाव मोनोबा मोजां जायो खिन्थु गोजानाव थाङोबा सोरबाया बानानै थाङा बा सोरबाया दोनलाङियाव थाङा बेफोरबायदि माने गामिया एसे दुरबलथिया जायो ओंखायनो दा जों गामियाव मोननानै जोबोद गोजोननाय मोन्दों आरोखि गथ'फ्राबो जाहाथे माने मोजाङै मोजां सुबिदा जालाङो गोजोनथाव खौरां गोसो गुदुं फरायसा एबा सुबुंफोरनि थाखाय टारगेट कचिं इनस्टिट्यूटआ बेसेन गोसा सुबिदा लानानै फैदों जायफोर बिथांमोना बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आसाम पुलिस बायदि आनजादनि थाखाय साखाफारा जानो मोजां खाबु मोनाखै बैसोर बायदि फरायसा एबा सुबुंफोरनि थाखाय मोनसे मोजां खाबु सफैदों बरपेटा रोड विशाल मेगा मार्टनि साखाथियाव थानाय आमतलाव बे टारगेट कचिं इनस्टिट्यूटखौ खुलिनाय जादों आथिखालनि साख्रि मोनै आरो बेकार जेंनाखौ नोजोर होनानै बे टारगेट कचिं इनस्टिट्यूटआ सोलोंसाफोरखौ गोबां गियान होनो थाखाय राहा लादों बे टारगेट कचिं इनस्टिट्यूटआव सोलोंथाइ होनो लानाय आयदाफोरा जाबाय बेंकिं रेलवे एसएससी इन्सुरेन्स डिफेन्स आरो आसाम पुलिस जायफोर सोलोंनो गोसो गुदुं बिथांमोना टारगेट कचिं इनस्टिट्यूटआव मुं थिसननो एबा गोबां मिथिनो थाखाय 8134097059 एबा 8638961177 जानबुं नाम्बाराव जगाजग खालामनो हागोन